নমস্কাৰ বন্ধুসকল মোৰ চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আনবক্সিং কৰিবলৈ গৈ আছো এটা মেনুফেকচাৰ্ড ইন ইণ্ডিয়া ফোন। 15000 টকাৰ ভিতৰত আপোনালোকে যদি লম বুলি ভাবি আছে চাব পাৰে, ফোনটো ফিচাৰসমূহ চাব পাৰে। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে ফোনটো লৈ ল'ব পাৰিব। মই ডেসক্ৰিপচনত লিংক দি দিম। আহক আমি এতিয়া ফোনটো আনবক্সিং কৰো আৰু ফোনটোৰ বিষয়ে আপোনালোকক জনাও। এইটো হৈছে Samsung Galaxy M21 যোনটো মেনুফেকচাৰ্ড হৈছে ইণ্ডিয়াত। গোটেই পাৰ্টছবিলাক ইণ্ডিয়াতে বনোৱা হৈছে। মেড ইন ইণ্ডিয়া ফোন নহয়। মেড ইন ইণ্ডিয়া ফোন হলে পাৰ্টছবিলাক বাহিৰৰ পৰা আনি পেলাই অকল ইণ্ডিয়াত এসেম্বল কৰি পেলাই মেড ইন ইণ্ডিয়া কৰি পেলাই ফোনবিলাক বিক্ৰী কৰে। আহকচোন এতিয়া আমি আনবক্সিং কৰিম ফোনটো, চাই লওঁ আপোনালোকক দেখুৱাম। এইটো Samsung বুলি পেলাই এইটো বক্স এটা সৰু বক্স এটা ভিতৰত আছে। এইটো সিম ইজেক্টৰ টুল। ইয়াৰে ভিতৰত কিছুমান নথিপত্ৰ দিয়া আছে আপোনালোকক ইউজাৰ মেনুৱেল আৰু কিবা কিবি দিয়া আছে। আপোনালোকে পঢ়ি চাব পাৰে, কুইক ষ্টাৰ্ট গাইড আৰু সেইখিনি সাইড কৰি থৈ দিওঁ এতিয়া। আৰু এইটো হৈছে ফোনটোৰ লগতে আপোনালোকক 15 ওৱাটৰ ফাষ্ট চাৰ্জাৰ এডাপ্টাৰ এটা দি দিছে আৰু লগতে টাইপ চি কেবল এডাল দি দিছে। ইয়াতে কোনো ধৰণৰ এয়াৰফোনছ নাথাকে আৰু লগতে আপোনালোকৰ ট্ৰান্সপাৰেণ্ট কাভাৰ নাথাকে, কাৰণ এইটো এম চিৰিজৰ ফোন। আহক আমি এতিয়া ফোনটোৰ ৰেপিংটো খুলি দিওঁ। এইটো ফোন মই কিনিছিলোঁ এমাজনৰ পৰা 13,999 ৰুপিছত। তাতে আপোনালোকৰ 14,000 টকাত পৰিছে। আৰু ফোনটো আপোনালোকক মই দেখুৱাই আছোঁ এটা বস্তু। এইটো চাওক আপোনালোকে মেনুফেকচাৰ্ড ইন ইণ্ডিয়া, ডিজাইনড এণ্ড ইঞ্জিনিয়াৰ্ড বাই Samsung। আৰু ৱাৰেণ্টি কাৰ্ড কিবা কিবি লিখাই আছে। এইটো C4+64GB ভেৰিয়েণ্ট হয়। এইটো হ'ল ফোনটোৰ বেক চাইড আপোনালোকৰ যি লিখি আছে চাব পাৰে। মোৰ থকা কালাৰটো হৈছে ৰেভেন ব্লেক আৰু ইয়াৰে ব্লু কালাৰো পায়। আৰু ইয়াতে 3টা কেমেৰা আছে, ট্ৰিপল কেমেৰা 48 মেগাপিক্সেল। আৰু লগতে এইটো ডেপ সেন্সৰ কেমেৰা, এইটো 5 মেগাপিক্সেল আৰু এইটো ৱাইড এংগল কেমেৰা 8 মেগাপিক্সেল আৰু লগতে এইটো ফ্লাছ। আৰু লগতে আপোনালোকৰ পিছফালে বেলেগ একো নাথাকে, Samsungৰ ব্ৰেণ্ডিঙৰ নামটো থাকে আৰু লগতে এইটো ফিংগাৰপ্ৰিণ্ট থাকে, ফিংগাৰপ্ৰিণ্ট সেন্সৰ। আৰু চাইডৰ পিনে আপোনালোকৰ এইটো ভলিউম আপ, এইটো ভলিউম ডাউন কি আৰু এইটো পাৱাৰ সুইচ অন অফ কি। আৰু ওপৰৰ পিনে আপোনালোকৰ এইটো নইজ কেনচেলেশ্যন মাইক পায়। ওপৰৰ পিনে আপোনালোকৰ তলফালে আপোনালোকে 3.5mm হেডফোন জেক আৰু টাইপ চি চাৰ্জিং পৰ্টটো, লগতে আপোনালোকৰ এইটো মাইক্ৰফোন আৰু এইটো স্পীকাৰ গ্ৰিলছ। আহক আমি এতিয়া ফোনটো বুট কৰি পেলাই